যেন আপোনাৰ নামটো? মোৰ নাম মোহাম্মদ নজৰুল ইছলাম। নজৰুল ইছলাম। এই আপোনাৰ ঘৰ? মোৰ শিঙিতলি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। সমষ্টি এইটো কি? সমষ্টি ৰঙাপাৰা সমষ্টি। ৰঙাপাৰা। হয়। এই যে আপোনালোকৰ গাঁৱৰ এজন ল'ৰাই DY 365 প্ৰগ্ৰামত আমি দেখা পাইছিলোঁ। হয়। লোকগীত বৰগীত গাইছিলে। হয়। সেই ল'ৰাজনৰ নাম কি আছিলে? বাহাৰুল ইছলাম। বাহাৰুল ইছলাম। হয়। তেখেতৰ পৰিবাৰৰ সম্পৰ্কে আপুনি কিবা এটা ক'ব? পৰিবাৰটো থুলমূলকৈ ক'বলৈ গ'লে একেবাৰে দৰিদ্ৰ, মানে দৰিদ্ৰতাৰ সৰ্বোচ্চ স্তৰ অতিক্ৰম কৰা এটা পৰিয়াল। আৰু সেই পৰিয়ালৰ বাহাৰুল ইছলাম ওলাই আহিছে আৰু DY 365 উৰুষা বজা সুৰ শীৰ্ষক নামৰ এক দীৰ্ঘ আৰু বৃহৎ প্ৰতিযোগিতাত চূড়ান্ত পৰ্যায় পাবলৈ সক্ষম হৈছে। এই পৰিয়ালটোৰ কিবা এটা বেকগ্ৰাউণ্ড আমি গম পাইছোঁ, তেনেকুৱা আত্মজাত দিয়া লৈ পেলাই। হয়, সেইটো সঁচা। আজি 4 বছৰ আগৰ কথা। এইটো আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা মানুহ আহিছিলে, গম পাইছে। আৰু DY 365 সংবাদ মাধ্যমৰ লগতে অসমৰ বিভিন্ন সংবাদ মাধ্যমে ইয়াৰ বাতৰি প্ৰচাৰ কৰিছে। আমাৰ মাজত সেই ল'ৰাজন উপস্থিত আছে। আমি সেইজন ল'ৰাৰ পৰা বৰগীত সেইটো শুনিব বিচাৰোঁ। ল'ৰাটোৰ নাম আছিল বাহাৰুল ইছলাম। বাহাৰুল ইছলাম আমাৰ মাজত উপস্থিত হৈছেহি। এতিয়া বাহাৰুল ইছলামে এটি বৰগীত পৰিৱেশন কৰিব। নমস্কাৰ, মই এবাৰ বৰগীত গাবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। গোপালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে গোপালে, কি গতি কৰিলে গোবিন্দে, কি মতি দিলে, কি মতি দিলে। নাথ বিফলে বয়স হব গেল ৰে, কি মতি দিলে, কি মতি দিলে। বিভৱ গ্ৰহণ বন কাতি মোহ পাশে চন্ন, তাতে হামু হৰি নবেৰাই, কান্দিলো মায়াৰ পাশে, কালৈ বাধে ধয়া আখে। হে নাথ কাম ক্ৰোধ উত্তাখে দিখাই, কি মতি দিলে, কি মতি দিলে। হৰাইলো চেতনা হৰি, নাজানো কি মতে তোৰি, গুণিতে দগধ ভৈল জীৱ, লোভ মোহ দুৰ্বাঘ, পতকে নাচাৰে লাগ। হে নাথ ৰাখো ৰাখো সদাশিব, কি মতি দিলে, কি মতি দিলে। পলাই তেৰে দেখো বন্ধু, দিলে দিলে বিৰিহ বন্ধু, ভৈল মন্দ মনৰ যুগুতি, মায়া পাশৰ চুৰ। হে নাথ
বিফলে বয়স